হৈ যাব মোৰ ঘৰ না খালে খালে ওই কো জানিব লাগে ঘৰতকে এই ঠিক আছে থৰ নো কাটিবলৈ বনাব দিছে হাই এভৰিৱান গুড মৰ্নিং আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি এটা পুনৰ নতুন ব্লগ মানে এতিয়া সময় 10টা বাজিছে তো মানে ব্লগটো আৰম্ভ কৰিছোঁ তো আজি মানে আমাৰ গাঁৱৰ বিহু ঘৰ সাজা আছে মানে হেলা ঘৰ তো তাতে গৈ আছোঁ তো আপোনালোকক কি পাৰোঁ মই দেখাম তো বেছি দেৰি কিহৰ বাদুলি হয় কাইলৈ কি আৰু বিহু ঘৰ ধুনীয়াকৈ বাইচকত সোমাই আহিলোঁ আৰু মানে দাখন লৈ লৈছোঁ বিহু ঘৰ বনাবলৈ কাৰণে আমি মানে বাঁহ কাটিবলৈ কাৰণে আহি গৈছোঁ বাৰীত তো বাঁহ চাহ কাটি লওঁ তো এইফালে ধুনীয়াকৈ বাঁহ চাহ আমি কাটি আহি গ'লোঁ আৰু এতিয়া ধুনীয়াকৈ বাঁহ চাহ লৈ গৈ আছোঁ আৰু যোৱা বছৰ যেনেকৈ ND24 আহিছিলে ঠিক তেনেকৈ এইবাৰ NB নিউজ বুলি কৈ এটা চেনেল আহিব তো আপোনালোকক প্ৰথমতে মই ধুনীয়াকৈ সেই আমাৰ দলঙৰ পৰা আপোনালোকক দেখাই দিছোঁ তো এইফালে মই আপোনালোকক জুম কৰি দেখাম মানে আমাৰ যিসকল নেকি ফিল্ডত আমাৰ ৰাইজ আছে সেইসকলক অকণমান জুম কৰি দেখাই দিছোঁ তো মানে কি দলঙত অকণমান ৰখি লৈ পেলাই আপোনালোকক দেখাই দিছোঁ আৰু তো মই ইফালে ধুনীয়াকৈ বাঁহ চাহ লৈ গৈ আছোঁ তো তাত গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ প্ৰথমতে যিখন নেকি আমাৰ বেনাৰ মাৰি থৈছে আমাৰ ফিল্ডত বগীজুলি গাঁৱৰ যুৱক আৰু বগীজুলিৰ ৰাইজ সহযোগত মানে NB নিউজ বুলি কৈ এটা চেনেল আহিব তাৰে এয়া কাম কাজ চলি আছে দাদা খুৰা আদি কৰি সকলো আছে প্ৰথমতে মই আপোনালোকক আমাৰ ভিউটো দেখাই দিছোঁ যিখন আমাৰ স্কুলৰ যোৱা বছৰ য'ত নেকি ND24 য'ত প্ৰগ্ৰেম হৈছিলে সেই জেগাতে আকৌ ধুনীয়াকৈ সাজি আছে তো এইফালে আমাৰ এয়া খুৰাই ধুনীয়াকৈ কাঠি বৈ আছে কাঠি আৰু এইফালে মানে আপোনালোকক মই দেখাম তো আপোনালোকে পূৰা ভিডিঅ'টো স্কিপ নকৰি পূৰা সম্পূৰ্ণ চাই থাকক তো এইফালে বিহুঘৰ সাজিবলৈ মানে প্ৰথমতে এয়া গাঁত খান্দি আছে গাঁত খান্দি মানে এয়া প্ৰচেছ পূৰা কৰি আছে আৰু গোটেই কামত লাগি আছে মই গোটেইখিনি আপোনালোকক এটা এটাকৈ দেখাব চেষ্টা কৰিম তো ময়ো এইফালে বহি লৈছোঁ মানে ময়ো কাঠি চাঠি ববলৈ কাৰণে মানে কাঠি মানে মই বোৱা নাই মানে কাঠি বনাই আছোঁ তো কাঠি চাঠি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ এবাৰ দুবাৰ ভিডিঅ' কৰি কাৰণ মানে জিৰ'ৰ পৰা আৰম্ভ হৈছে জিৰ' মানে একো নাছিলে শূন্য মানে সুদা ফিল কিন্তু ইয়াত ধুনীয়াকৈ বনি আছে ইফালে ককা খুৰা দাদা ভাইটি সকলোৱে মিলি জুলি ধুনীয়াকৈ বনাই আছে ইফালে আমাৰ আইগৰাকী সকলো মানে মহিলাসকলক পূৰা খেৰ কাটিবলৈ কাৰণে পঠাই দিছিলে পথাৰত ধুনীয়াকৈ আহি আছে তো ইফালে এয়া আধা আধি হৈ গ'ল মানে ধুনীয়াকৈ এয়া ৰাখিছে মানে কি বনাইছে তো লগত সহযোগ কৰি আছোঁ এডাল দুডাল এটা দুটাকৈ তাৰপিছত ইফালে আপোনালোকক কিমান কি পাৰোঁ আপোনালোকক দেখাম আৰু ইফালে চাওক ধুনীয়াকৈ বাঁহ চাফা কৰি আছে তো ধুনীয়াকৈ বনাবলৈ কাৰণে চেষ্টা কৰি আছে আমাৰ গাঁৱৰ গোটেই ৰাইজ আৰু যুৱক তো ইফালে আপোনালোকক কিমান পাৰোঁ মই দেখাব চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি পূৰা চাই থাকক আৰু যদি চেনেলত কোনোবা নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোৰ লগতে প্ৰেছ কৰিব কাৰণ নতুন নটিফিকেশ্যন পাই থাকিব আৰু কি ক'ম গাইছ এয়া চাওক ধুনীয়াকৈ জোখমাখ কৰি পেলাই বনাই আছে আৰু এয়া চাওক না কি ধুনীয়া লাগিছে আৰু যোৱা বছৰটো আপোনালোকে চাইছে মোৰ চেনেলটোত যিসকল নেকি চাই আছিলে তো ইয়াতে খেৰবিলাক আছে যিবিলাক নেকি ছালৰ কাৰণে ধুনীয়াকৈ কহুৱা বন থৈ দিয়া খেৰ বুলি কওঁতে মানে যিবিলাক নেকি উলু খেৰৰ মানে যিখন ঘৰ মানে ধুনীয়া দেখে আৰু কি কৰিব গাইছে এয়া চাওক ধুনীয়াকৈ ময়ো কৰি আছোঁ উলু খেৰৰ মানে কাৰণে এইবিলাক যিবিলাক তমাল এইবিলাক বনাই আছোঁ কাঠি বনাই আছোঁ তো বাউণ্ডেৰীটো ধুনীয়াকৈ সাজিব তো সকলোৱে যিহেতু নেকি মিলিজুলি কৰি আছে যোৱা বছৰ ধুনীয়াকৈ মিলিজুলি আমি কৰি আছিলোঁ তো ঠিক তেনেকৈ আজিও ধুনীয়াকৈ আমি গাঁৱৰ ৰাইজে ধুনীয়াকৈ একেলগে মিলিজুলি ধুনীয়াকৈ কাম কৰি আছোঁ লগত ময়ো সহযোগ কৰি আছোঁ ইটো সিটো কৰি আছোঁ তো গাইজ কিমান কি পাৰোঁ আপোনালোকক মই দেখাই যাম তো আপোনালোকে ভিডিঅ'টো পূৰা সম্পূৰ্ণ স্কিপ নকৰি পূৰা চাই থাকিব
তো এইফালে কাম কৰি থকাৰ মাজতো ইয়াৰ ভাৰ্গৱে ওলাই দিলে, মানে ভাৰ্গৱে স্কুলৰ পৰা ধুনীয়াকৈ আহি গ'ল। তো এইফালে ভাৰ্গৱে চাবলৈ কাৰণে আহিলে, তো লগত ভাৰ্গৱো আছে। তো এইফালে ধুনীয়াকৈ খেৰৰে এয়া সাজি আছে ককাহঁতে। ধুনীয়াকৈ আপোনালোকক মই দেখাম, তো আপোনালোকে চাই থাকক, ধুনীয়াকৈ চাই থাকিব, স্কিপ নকৰিব। তো ইফালে উঠি আছে, কেমেৰামেনৰ কাৰণে সুবিধা কৰি দিছে, কাৰণ কেমেৰামেন বোলে ওপৰত বহিব বোলে, সেইটো কাৰণে ইফালে আনি থৈছে। এয়া মেজিৰ কাৰণে পূৰা খেৰ আনি আছে। তো মেজিটো আপোনালোককতো এতিয়া বনোৱা নহ'ল, কালি নেক্সট ভিডিঅ'তহে আপোনালোকে মেজি চেজি এইবিলাক পূৰা সম্পূৰ্ণ দেখি পাব আৰু। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। তো মানে টাইম বহুত হৈ গ'ল, তো প্ৰায় 3টামান বাজি গ'ল। এতিয়া ঘৰত যাব লাগিব, তো ঘৰত গৈ ফ্ৰেছ হ'ব লাগিব। প্ৰথমতে আপোনালোকক ধুনীয়াকৈ ইয়াৰ ভিউটো দেখাই দিছোঁ, ভিউ পইণ্টটো। মানে এইখন আমাৰ MVLP স্কুল, গোটেই দুখন স্কুলো আছে, তাৰ মাজতে এইখন ফিল্ডত হৈ আছে, মানে হ'ব। তো এইখন হ'ল প্ৰগ্ৰেম লিষ্টখন, যিখন মানে আৰ্টিষ্ট প্ৰগ্ৰেমৰ, যিটো ভোগালীৰ 5-6 মানে তো শনিবাৰ দিনাখন NB নিউজ বুলি কয় চেনেল আহিব। তো য'ত আমাৰ ধৰ মই আপোনালোকক ভিডিঅ' যোগেদি য'ত দেখালোঁ, ফিল্ডখন মানে বগীজুলি MVLP স্কুল, যোনখন ডাঙৰ ফিল্ড, সেই ফিল্ডখনতে আহিব। তো 6 তাৰিখে। তো তাতে মই গৈছিলোঁ, আৰু যিমানখিনি হ'ল, ঘৰ বনোৱা ইমান ক্লিয়াৰ হোৱা নাই, আজি প্ৰথম বনাইছে। তো ৰাতিৰ ভাগতো কিবা কিবি বনাবলৈ বাকী আছে, মানে বিহু ঘৰৰ খালি ছালখনে উঠাই থৈ দিয়া আছে, ছালখনৰ পৰা আকৌ বেৰ দিব আছে, কিবা কিবি দিবলৈ আছে। তো এতিয়া মই গুচি আহিলোঁ, এতিয়া ফ্ৰেছ হৈ লওঁ, কাৰণ বহুত সময় কাম বন কৰিলোঁ, কাম বন কৰি পেলাই আহিলোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভিডিঅ'টো ভাল লাগিছে আৰু চেনেলটো যদি নতুনকৈ চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে বেল আইকনটো লগতে প্ৰেছ কৰি দিব, কাৰণ নতুন নতুন নটিফিকেশ্যন আগতে পাব। আকৌ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ' দেখি পাব আৰু চাব। আজিৰ ভিডিঅ'টো ইমানে গাইজ, যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, জয় আই অসম।